নমস্কাৰ। আগন্তুক গুণোৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা এইটো মোৰ দ্বিতীয়টো ভিডিঅ'। আজি এই ভিডিঅ'টিৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ পৰা সংগ্ৰহ কৰা কেইটামান প্ৰশ্নোত্তৰ, আৰ্হিমূলক প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। প্ৰশ্ন 1। গাই প্ৰতি 50 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব? ক 1000 টকা, খ 2000 টকা, গ 500 টকা, ঘ 200 টকা। শুদ্ধ উত্তৰটো হৈছে ক 1000 টকা। প্ৰশ্ন 10,000 সংখ্যাটোত কেইটা শূন্য আছে? ক 3টা, খ 4টা, গ 5টা, ঘ 6টা। শুদ্ধ উত্তৰটো হৈছে খ 4টা। প্ৰশ্ন নম্বৰ 3। 14,132 এই সংখ্যাটোত হাজাৰৰ ঘৰত থকা অংকটো হৈছে ক 1, খ 4, গ 3, ঘ 2। শুদ্ধ উত্তৰটো হৈছে 4। প্ৰশ্ন 4। 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 1000 নে 8,899 নে 9,999 নে 9,000? শুদ্ধ উত্তৰটো হৈছে গ 9,999। প্ৰশ্ন 5। 650ৰ লগত কি যোগ কৰিলে যোগফল 1000 হ'ব? 200, 350, 300 নে 450? শুদ্ধ উত্তৰটো হৈছে 350। 6। 1250 আৰু 1570ৰ মাজত পাৰ্থক্য কিমান? 500, 350 নে 320 নে 200? শুদ্ধ উত্তৰটো হৈছে 320। প্ৰশ্ন নম্বৰ 7। বল এটাৰ চুক কেইটা? ক 2টা, খ 1টা, গ 4টা, ঘ 1টাও নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 1টাও নাই। প্ৰশ্ন 8। ত্ৰিভুজৰ বাহু কেইডাল? 3ডাল, 2ডাল, 4ডাল নে এডাল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3ডাল। প্ৰশ্ন 9। তলৰ কোনটো সংখ্যা 12ৰ উৎপাদক নহয়? ক 2, খ 4, গ 12, ঘ 5। উত্তৰটো হৈছে 5। এইবাৰ শেষৰটো প্ৰশ্ন। তলৰ কোনটো সংখ্যা 6ৰ গুণিতক হয়? ক 2, খ 5, গ 10, ঘ 24। শুদ্ধ উত্তৰটো হৈছে 24। প্ৰস্তুতকৰ্তা শ্ৰী জিন্তু ৰাজখোৱা। ধন্যবাদ।